নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ঘৰুৱা উপায় চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ গেষ্ট্ৰিকৰ সমস্যাৰ সমাধান। আজিকালি সকলো মানুহৰে গেষ্ট্ৰিক কম বেছি পৰিমাণে হোৱা দেখিবলৈ পোৱা যায়। আনকি সৰু সৰু ল'ৰা ছোৱালীও আজিকালি গেষ্ট্ৰিকৰ সমস্যাত ভুগিবলগীয়া হয়। তাকে মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ঔষধ বুলি ক'ব লাগিব বন্ধুসকল। এইটো বন ঔষধ আপোনালোকে ঘৰতে প্ৰস্তুত কৰি উলিয়াব পাৰিব। এইটো যদি আপোনালোকে ব্যৱহাৰ কৰে আপোনালোকৰ অতি সোনকালে গেষ্ট্ৰিকৰ সমস্যা নিৰন্তন হ'ব আৰু লেভেলত থাকিব। তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ আহক। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এতিয়া আমাৰ পোনপ্ৰথম কথা হ'ল গেষ্ট্ৰিক আমি কেনেকৈ ধৰিব পাৰিম বা গেষ্ট্ৰিক হ'লে আমাৰ কেনেকুৱা লাগিব পাৰে। পেটৰ কামোৰ, বুকুৰ জ্বলি পুৰি থকা, টেঙা উগা অহা আৰু পেটৰ বিষ হোৱা, এইবোৰে লক্ষণ হ'ল গেষ্ট্ৰিকৰ আচল লক্ষণ। কি খালে আমাৰ গেষ্ট্ৰিক হ'ব পাৰে এই কথাটো আমি জানি লোৱাটো বেছি দৰকাৰ। টেঙা, বেছি জ্বলা, ৰহদালি, মটৰ, হজম নোহোৱা বস্তুৰ ধৰণৰ আপোনালোকৰ মটৰ চটৰ কিবা কিবি আৰু চানা বুট জাতীয় কিবা কিবি খালে আপোনালোকৰ গেষ্ট্ৰিকৰ সমস্যাই বেছি দেখা দিব পাৰে। আৰু বাহিৰৰ যেনেকৈ ফাষ্টফুড আৰু কিবা কিবি আপোনালোকে খালে গেষ্ট্ৰিকৰ সমস্যাই দেখা দিব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে ঘৰতে প্ৰস্তুত কৰি উলিয়াব পাৰিব ঘৰুৱাহী ঔষধ। তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ আহক। ভাল লাগিলে লাইক কৰিবলৈ একদমেই নাপাহৰিব। এতিয়া আপোনালোকৰ কাৰণে লৈ আহিছোঁ 1 নম্বৰ উপায়টো। 1 নম্বৰ উপায় হ'ল শিলিখাৰ ৰস আপোনালোকে 1 চামুচ বা 2 চামুচমান উলিয়াই ল'ব। তাৰপিছতেই ক'লা হালধিৰ ৰস ল'ব 1 চামুচ বা 2 চামুচ। তাৰপিছত ল'ব ক'লা গৰুৰ মূত্ৰ, আপোনালোকে অকণমান ল'লেই হ'ল, 2 টোপাল বা 3 টোপাল। তাৰপিছত সুন্দৰকৈ সেইকেইটা আপোনালোকে মিহলাই লৈ দিনত যদি দুইবাৰকৈ আপোনালোকে খাব পাৰে তেতিয়াহ'লে আপোনালোকে দেখিব 7 দিনৰ ভিতৰতে আপোনালোকৰ গেষ্ট্ৰিকৰ সমস্যা নোহোৱা হ'ব আৰু আপোনালোকৰ স্বাস্থ্যৰো উন্নতি দেখিবলৈ পোৱা যাব। 2 নম্বৰ ঘৰুৱা উপায়টো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। 2 নম্বৰটো হ'ল 1 গিলাচ পানী ল'ব, মিনিমাম আপোনালোকৰ 200 মিলিগ্ৰাম মান হ'লে হৈ যাব। 1 চামুচ ধনিয়া গুড়ি ল'ব, তাৰপিছতে 1 চামুচ আমলখি গুড়ি ল'ব। তাৰপিছতে এই সকলোখিনি আপোনালোকে এই পানী গিলাচত মিলাই গোটেই ৰাতিটো থৈ দিব। ৰাতিপুৱা এই পানীখিনি 2 ভাগ কৰি আপোনালোকে 2 বাৰ খাব। ৰাতিপুৱা যদি এবাৰ খায় আৰু ভাটিবেলালৈ আপোনালোকে এবাৰ খাব। এনেধৰণে আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ 7 দিনৰ ভিতৰতে গেষ্ট্ৰিকৰ সমস্যা দূৰ হ'ব আৰু সুন্দৰভাৱে পেট চাফা হ'ব। হয় বন্ধুসকল, আপোনালোকে নিশ্চয় জানে পেটতেই আচল ৰহস্য থাকে। পেট আমাৰ ভালে থাকিলেই স্বাস্থ্যৰ ভালে থাকে। সেইকাৰণে আপোনালোকে এই কামটো কৰি চাব পাৰে। 3 নম্বৰটো হ'ল বাহক পাত যদি পিচি আপোনালোকে খায় তেতিয়াহ'লে গেষ্ট্ৰিকৰ পৰা কিছু পৰিমাণে দূৰ হোৱা দেখিবলৈ পোৱা যায়। 4 নম্বৰটো হ'ল গেষ্ট্ৰিক উঠিলে লগে লগে যদি আপোনালোকে নৰসিংহ পিচি 2 চামুচমান খাই দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ গেষ্ট্ৰিক লগে লগে নাইকিয়া হৈ যাব। হয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকৰ কিবা সমস্যা থাকে তলত কমেণ্ট কৰি মোক জনাব, মই সকলো সমস্যাৰ সমাধান আপোনালোকক দি যাম। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।